আহা আমি পৰস্পৰক ঘৃণা কৰোঁ। কবি ৰাছেল চৌধুৰী। আহা আমি পৰস্পৰক ঘৃণা কৰোঁ আৰু চুম্বন কৰোঁ হিংসাৰে। আহা অভিধান ভাঙি ওলাই যাওঁ, বাথৰুম শৌচালয় আৰু গুপ্ত ৰাতিৰ পৰা শব্দ আনো আৰু পাকযুদ্ধত লিপ্ত হওঁ। আমাৰ হাতত মজুত থাকিব অশ্লীল শব্দৰ গুলী। সাম্প্ৰদায়িক বন্দুকত ভৰাই ফুটাই দিম দুয়োৰে বুকু। খালাছ হৈ যাব ইতিহাসৰ মিলন ভূমি। বেহুচ হৈ আমি পৰি থাকিম দুখন অৰণ্যত। আমাৰ লগত পৰি থাকিব দুখন পাষাণ হৃদয়। তেজাল কুকুৰ এটাৰ সতে হঠাৎ সাৰ পাম। শক্তি গোটাবলৈ আইসকলক কম, দিয়া দিয়া লাফাংগা হৃদয়ত বাকি দিয়া অশ্লীল মদ। খবৰবালা আহিব, ফিল্মবালা আহিব, আমাৰ হাৰামী সত্তাৰ ফটো তুলিব। টিভিৰ পৰ্দাত জাতি এটাৰ মৰা সঁচাই উদযাপন কৰা হ'ব আনন্দোৎসৱ। দুনিয়াৰ বেমান জাতি হিচাপে ৰাষ্ট্ৰসংঘই সতৰ্কবাণী শুনাব বিশ্বক। ইতিহাসৰ গুগল চাৰ্চ কৰি মাছৰ পোনাবোৰে উপভোগ কৰিব আমাৰ গুলীয়াগুলীৰ ছবি। আমাৰ আফু খেতিৰ শিৰলুৰ পৰা জন্ম ল'ব যুদ্ধৰ আহু বাহু চাই আমাক থু দিব থু। আইতাসকলক চোকা গালি দিব। তাৰ পাছত সোমাই যাব অৰণ্য। কিতাপৰ সলনি স্কুল বেগত লৈ যাব যুদ্ধৰ টিফিন। ব্লেকবোৰ্ডত হিংসাৰ গুপ্ত কৌশল শিকি মধ্যাহ্ন ভোজত ভগাই খাব ঘৃণা। আহা আমি পৰস্পৰক ঘৃণা কৰোঁ আৰু চুম্বন কৰোঁ হিংসাৰে। আহা আমি পৰস্পৰক ঘৃণা কৰোঁ।